কিবা এটা কৈ দে। হেল্ল' গাইজ, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই একচুৱেলি গাইজ শিৱানীক কৈ আছিলোঁ বহুত দিনৰ পৰা স্কুটিখন শিকি ল'ব ব'লা, বহুত দিন হৈ গ'ল লৈ কিনে, তুমিও চলাই লৈ শিকি কিনে কিবা এটা ভাল হ'ব, তোমাৰো যাবলৈ দিগদাৰী নহ'ব ন। স্কুটি চলোৱাই নাই, চাওকচোন গাইজ, পানী পিয়া লাগিলেই। নাই এইটো চিৰিয়াছ হোৱাৰ কাৰণে পানী খুৱাই দে। ফাইনেলি লুক চাব পাৰিছে গাইজ, ইখনকে স্কুটি শিকি আছে গাইজ। আপোনালোকে কমেণ্ট কৰি জনাবচোন। এইটো চাওক গাইজ, নতুন আকৌ কণ্ট্ৰল কৰিব চাওক, ভালকে ধৰ। এই চাওক গাইজ, ৰণবীৰক পিছফালে থৈ কিনে স্কুটি সাহস কৰি চলাই আছে গাইজ। পাৰিছে নাই লাহে লাহে কৰি কমেণ্ট কৰি জনাব। তাৰে মাজত এটা কথা ক'ব বিচাৰোঁ গাইজ, মোৰ যোনডাল বৰ্ড আৰু হেডফোন আছিলে, হেডফোনডাল বেয়া হৈ থাকিলে মানে, সেইকাৰণে মানে অলপ নইজটো আহিব পাৰে। উশাহ যোনটো লৈছোঁ এই উশাহটো আৱাজো আহিব পাৰে, সেইকাৰণে মানে অলপ মানে প্ৰব্লেম হ'ব পাৰে আপোনালোকৰ। ৰণবীৰে ধৰিয়ে আছে গাইজ, চাওকচোন কিমান গুটকা খাই কিনে। এনেকৈ গুটকা খাব নালাগে, হলোৱা হয় ন। গুটকা খাই মুখটো চাওক না ফুলাই আছে গাইজ, এক টপলা। এইটো চাওক, চাবলৈ পাৰিছে। এইটো চাওক ফুল কৰি কিনে চলাই আছে, একো নাই। কেইদিনমানতো প্ৰেক্টিচ লাগিব, পটককেতো কোনো শিকিব নোৱাৰে না গাইজ। অলপ কৰি কচিছ কৰিব লাগিব লাইফত গাইজ, কিবা বস্তু শিকিবলৈ কাৰণে। বুলি শিৱানী চাইকেল নাজানে, সেইকাৰণে মানে অলপ প্ৰব্লেম হৈছে। নজনা মানুহ একো নাই, শিকাটো শিকি যায়। এতিয়া ৰণবীৰে কৈছে স্কুটিখন অলপ চলপ নতুনকৈ শিকিছে, তো সি কৈ আছে মোক ৰাস্তাত দিয়ক। ৰাস্তাত দিলে ভাল হ'ব নাই গাইজ, আপোনালোকে কমেণ্ট কৰি জনাবচোন। ৰাস্তাত এই সৰু ল'ৰাটোক দিলে ভাল হ'ব জানো? চাওকচোন, তাৰ বয়সো হোৱা নাই। এইপিনে গাইজ ফুটবল খেলি আছে, ইয়াত ডাঙৰ টুৰ্ণামেণ্ট হ'ব নেকি এনেকুৱাই লাগিছে। বহুত কচিছ কৰাৰ পিছত ফুটবল খেলি। এই চাওক আমাৰ ৰোনাল্ডো।